হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে এখন গাড়ীৰ টেক্সটো পে'মেণ্ট কৰিব পাৰিব। তো গাড়ী এখনৰ টেক্স পে'মেণ্ট কৰিবলৈ হ'লে যিবিলাক গাড়ী কমাৰ্চিয়েল গাড়ী হয়, তো সেইবিলাক গাড়ীৰে টেক্স পে'মেণ্ট কৰিব লাগে। তো সেইবিলাক গাড়ীৰ নাম্বাৰ প্লেট সাধাৰণতে হালধীয়া হয়, এনেকুৱা ধৰণৰ। তো আপোনালোকৰ যদি কমাৰ্চিয়েল কাৰ আছে তেনেকুৱা ধৰণৰ, তো সেইবিলাক গাড়ীৰ আপোনালোকে টেক্সটো অনলাইনতে পে'মেণ্ট কৰিব পাৰিব। একদমেই সহজ পে'মেণ্ট কৰাটো, অনলাইনৰ দ্বাৰা এইটো পে'মেণ্ট কৰিব লাগে। তো চাই থাকক সেইটো কেনেকৈ কৰিব পাৰে, মই দেখুৱাই দিছোঁ আজিৰ ভিডিঅ'টোত। তো আপোনালোকে কি কৰিব, গুগলত আহিব। তো আপোনালোকে ব্ৰাউজাৰটো অ'পেন কৰি ল'ব, লৈ পেলাই আপুনি ইয়াতে পৰিবহন.gov.com এই ৱেবছাইটটোত আহিব, বা আপোনালোকে গুগলত ডাইৰেক্টলি পৰিবহন চাৰ্চ কৰি দিব পাৰে। এনেকৈ চাৰ্চ কৰি দিয়াৰ পিছত ওপৰত দেখিবলৈ পাব হোম পৰিবহন সেৱা, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে অনলাইন ছাৰ্ভিচৰ ভিতৰত যিটো আপুনি দেখিছে ইয়াতে ভেহিকেল ৰিলেটেড ছাৰ্ভিচ, তো ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ গাড়ীখনৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। ইয়াতে লোৱাৰ পিছত আপুনি ইয়াতে গাড়ীৰ ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে আপোনাৰ গাড়ী নম্বৰটো দিব পৰা হোৱা নাই, তাৰ বাবে আপুনি ইয়াতে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে আপুনি গাড়ী নম্বৰটো দি দিব। তো গাড়ী নম্বৰটো ইয়াত দিয়াৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি আকৌ এবাৰ ইয়াতে প্ৰচিডত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি প্ৰথমতে আপুনি দেখিবলৈ পাব ইয়াতে পে ইয়ৰ টেক্স, তো আপুনি ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত ওপৰত আপুনি দেখিবলৈ পাব আপোনাৰ গাড়ী নম্বৰটো। তো ইয়াৰ পিছত আপোনাক ইয়াতে চেচিছ নম্বৰটো দিব দিছে। তো চেচিছ নম্বৰটো লাষ্টৰ 5টা কেৰেক্টাৰহে ইয়াতে দিব দিছে। আপুনি RC খনত চাই ল'ব, আপোনাৰ চেচিছ নম্বৰটো দেখিবলৈ পাব CH নম্বৰ এনেকৈ থাকিব, আৰু আপুনি তাৰে লাষ্টৰ 5টা নম্বৰ দি দিব। তাৰ পিছত ভেৰিফাই কৰিব, তাৰপিছত আপুনি ছাবমিট কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব, ইয়াতে আপুনি দেখিব যে ইয়াতে লিখা আছে MV টেক্স। তো MV টেক্সৰ ইয়াতে আপুনি ইয়াতে এটা অপশ্যন পাব টেক্স মোড। তো টেক্স মোডৰ ইয়াতে আপুনি ইয়াৰলি আৰু কোৱাৰ্টাৰলি, মানে 1 বছৰ আৰু 3 মাহৰ বাবে আপুনি পে'মেণ্টটো কৰিব পাৰিব। যদি আপুনি 1 বছৰৰ বাবে পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰলি চিলেক্ট কৰিব, আৰু যদি আপুনি কোৱাৰ্টাৰলি আপোনাৰ যদি সুবিধা হয় তেতিয়াহ'লে আপুনি কোৱাৰ্টাৰলি চিলেক্ট কৰি ল'ব। আপোনাৰ সুবিধা মতে আপুনি ইয়াতে চিলেক্ট কৰি লৈ পেলাই সেইটো এমাউণ্ট পে'মেণ্ট কৰি দিব। তো আপুনি বাছ এইখিনি চিলেক্ট কৰাৰ পিছতে আপুনি পে'মেণ্ট কৰিব পাৰিব। তো পে'মেণ্ট কৰাৰ আগত আপোনালোকে দুটামান বস্তু আপোনালোকে ভালদৰে চাই ল'ব। তো প্ৰথমতে চাই ল'ব আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, যিটো আপুনি ইয়াতে ওপৰত দেখিবলৈ পাব। তো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ভালদৰে চাই ল'ব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি ঠিকে আছে, তাৰপিছত আপুনি কি কৰিব, আৰু এটা বস্তু চাই ল'ব, এইটো হৈছে অনাৰ ভেহিকেল টেক্স ডিটেইলছ। তো অনাৰ ভেহিকেল টেক্স ডিটেইলছত আপুনি ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ নাম, ইয়াতে আপোনাৰ ফাদাৰ্ছ নেম বা কেয়াৰ অফ নেম যিটো থাকিব, আপোনাৰ ফাদাৰ্ছ নেম হ'ব পাৰে আপোনাৰ। তো এইখিনি চাই লোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে আপুনি এবাৰ আৰু পে'মেণ্টৰ মুডটো চাই ল'ব, ইয়াৰলি নে কোৱাৰ্টাৰলি। তাৰপিছত আপুনি ইয়াতে তলত পে'মেণ্টত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াতে এনেকুৱা এখন পপআপ দেখিব আপোনালোকে। তো ইয়াতে আপুনি এইটো ডিক্লাৰেশ্যন দি দিব। তাৰপিছত আপুনি ইয়াতে কনফাৰ্ম পে'মেণ্টত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাব এটা অপশ্যন আছে ই-গ্ৰাছ, যিটো হৈছে আমাৰ অসমৰ মানে পে'মেণ্ট গেটৱে বুলি ক'ব পাৰোঁ আমি। তো এইটো কৰাৰ পিছত আপোনালোকে কি কৰিব, আই একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন। তো ইয়াতে আপুনি আকৌ ইয়াতে ৰাইট ক্লিকটো দি দিব। দিয়াৰ পিছত আপুনি কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পে'মেণ্টটো কৰিব পাৰিব। তো আপোনালোকক মই একদম ইজি প্ৰচেছটোহে দেখুৱাই দিম, পে'মেণ্টটো কেনেকৈ কৰা হয়, যিটো আপোনালোকে বহুতেই ইজি প্ৰচেছত কৰিব পাৰিব। তো যিসকলৰ ইণ্টাৰনেট বেংকিং আছে তেওঁলোকে ইণ্টাৰনেট বেংকিং চিষ্টেমতো কৰিব পাৰে। তো ইণ্টাৰনেট বেংকিঙৰ ভিতৰত আপোনালোকে ষ্টেট বেংক, ICICI বেংক, HDFC, এক্সিছ বেংক, তো এইকেইটা পাব। তাৰপিছত আপুনি পে'মেণ্ট এক্ৰছ বেংক কাউণ্টাৰ, তো এইটো অপশ্যন আমি অনলাইন চিষ্টেম নহয় যিহেতু। তো ইয়াৰে নেক্সট অপশ্যনটো হৈছে পে'মেণ্ট গেটৱে। তো ইয়াতে আপুনি UPI দ্বাৰাও পে'মেণ্টটো কৰিব পাৰে। তো ইয়াতে আপুনি পে'মেণ্ট গেটৱেত আমি ক্লিক কৰি দিম। দিয়াৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাব ন' চাৰ্জেছ এক্সিছ ইজি পে'। তো এক্সিছ ইজি পে'ৰ ন' চাৰ্জেছ এই অপশ্যনটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আই এগ্ৰী। তো মই যিটো পে'মেণ্ট মেথড দেখাই আছোঁ এইটো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, কাৰণ আমাৰ সকলোৰে সাধাৰণতে ডেবিট কাৰ্ড এখন থাকেই। তো আমি সেই ডেবিট কাৰ্ডখনেৰে পে'মেণ্ট কৰি দেখুৱাই দিম। UPIৰ দ্বাৰা কিয় পে'মেণ্ট নকৰোঁ এইটো মই আপোনালোকক বুজাই আছোঁ নেক্সটত। আৰু ইণ্টাৰনেট বেংকিঙৰ দ্বাৰা এইটো বেষ্ট অপশ্যন। যদি আপোনালোকৰ ইণ্টাৰনেট বেংকিং আছে তেতিয়াহ'লে সেইটোৰ দ্বাৰা কৰিব। তাত আপোনাৰ পে'মেণ্ট ফেইল হোৱাৰ চান্সটো বহুতেই কম থাকে। যদি আপুনি ডেবিট কাৰ্ডেদিও কৰে তেতিয়াহ'লেও আপোনাৰ বহুতখিনি মানে পে'মেণ্ট কেঞ্চেল হোৱাৰ চান্সটো বহুতেই কম থাকে। সকলোতকৈ ছেফ প্ৰচেছটো হৈছে ইণ্টাৰনেট বেংকিং। তো যি কি নহওক পে'মেণ্ট গেটৱেৰ দ্বাৰা আমি কৰি দিম, টেনশ্যন ল'ব লগা নাই। এইটোও বহুতেই ভাল অপশ্যন, ইয়াতেও বহুতখিনি ছাকচেছ ৰেট পোৱা যায় পে'মেণ্টত। ইয়াৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাব এক্সিছ ইজি পে'। তো আপোনালোকে কনফিউজ নহ'ব যে ইয়াতে এক্সিছ ইজি পে' লিখিছে কাৰণে আপোনালোকৰ এক্সিছ বেংকৰ কাৰ্ড থাকিব লাগিব। ইয়াতে এনেকুৱা নহয়, পে'মেণ্ট গেটৱে যেতিয়া লিখি আছে তো এইটো গেটৱে জাষ্ট আপুনি ইয়াতে যিকোনো বেংকৰ ATMৰ দ্বাৰাই পে'মেণ্টটো কৰিব পাৰিব। যি কি নহওক ইয়াৰ পিছত আপুনি প্ৰচেছটো পে'মেণ্টত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি এনেকৈ এখন ই-গ্ৰাছৰ ইয়াতে GRN নাম্বাৰ এটা পাই যাব। এইটো আপোনালোকে
উইণ্ড'জ শিফ্ট এছ ক্লিক কৰি পেলাই এইটো আপোনালোকে এনেকৈ স্ক্ৰীনশ্বট কৰি ল'ব পাৰে বা আপুনি মোবাইলতো ফটো মাৰি ৰাখিব পাৰে। ইয়াৰ পিছত অ'কে কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা এখন নেক্সট পেজ আহিব। তো পেজখনত আপোনালোকে পে'মেণ্টটো দেখিবলৈ পাব। তাৰপিছত ইয়াতে আপুনি টিক কৰি দিব। ইয়াতে আপোনাৰ বহুতকেইটা অপশ্যন দেখিবলৈ পাব। ইয়াতো আপুনি ইণ্টাৰনেট বেংকিং কৰিব পাৰে, কিন্তু এইটো অপশ্যনত আমি নাযাওঁ। নাযাই পেলাই আমি ইয়াতে আপোনাক দেখাই দিছোঁ UPI ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড। তো আমি ডেবিট কাৰ্ডৰ দ্বাৰাই পে'মেণ্ট কৰিম, কাৰণ ডেবিট কাৰ্ড আমাৰ সকলোৰে থাকে মেক্সিমামৰ, আৰু ডেবিট কাৰ্ডটো পে'মেণ্টৰ বাবে বেষ্ট অপশ্যন হয় এটা। আপুনি UPIৰ দ্বাৰাও পে'মেণ্ট কৰিব পাৰে, কিন্তু UPIত মানে ছাকচেছ ৰেটটো বহুত কম হয়। যেতিয়া আমি ফোনটো মোবাইল টু মোবাইল ট্ৰেন্সফাৰ কৰোঁ UPIৰ দ্বাৰা, তেতিয়া কিন্তু আমাৰ বহুতখিনি ছাকচেছ ৰেট ভালেই থাকে। কিন্তু আমি যেতিয়া মোবাইলৰ UPIৰ পৰা আমি এটা যিকোনো মাৰ্চেণ্টত ট্ৰেন্সফাৰ কৰোঁ পে'মেণ্টটো, যিকোনো এটা ৱেবছাইটত পে'মেণ্ট কৰোঁ, তেতিয়াহ'লে অলপ প্ৰব্লেম দেখিবলৈ পোৱা যায়। এইটো মই এটা এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। তো আপোনালোকে ডেবিট কাৰ্ড ইউজ কৰিব। যদি ইণ্টাৰনেট বেংকিং নাই তেতিয়াহে। ইয়াৰ পিছত ভিছা মাষ্টাৰ কাৰ্ড ইয়াতে ক্লিক কৰি দিব। তো কেতিয়াবা মই আপোনালোকক ইণ্টাৰনেট বেংকিঙৰ দ্বাৰা কেনেকৈ পে'মেণ্ট কৰে সেইটো মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। আজি মই এইটো দেখুৱাই দিছোঁ। যদি আপোনালোকৰ ৰুপে থাকে ৰুপেটো ক্লিক কৰি দিব পাৰে, কথা নাই এইটো। ইয়াৰ পিছত আপুনি ইয়াতে কাৰ্ড নম্বৰটো ইয়াতে দি দিব। আপোনাৰ যিটো কাৰ্ড নম্বৰ আছে কাৰ্ডখনৰ, কাৰ্ড নম্বৰটো দিয়াৰ পিছত আপুনি ইয়াতে কাৰ্ডৰ আপোনাৰ অপশ্যনটো দি দিব, মেষ্ট্ৰ' মাষ্টাৰ কাৰ্ড, ভিছা। তো মোৰ ভিছা কাৰ্ড। তো ইয়াৰ পিছত মই ইয়াতে কাৰ্ড নেমটো দি দিলোঁ। তাৰপিছত আপুনি ইয়াতে মান্থটো চিলেক্ট কৰিব। তো এই মান্থটো হৈছে এক্সপায়াৰী মান্থ। আপোনাৰ যিটো এক্সপায়াৰী মান্থ সেইটোহে চিলেক্ট কৰিব, আৰু এক্সপায়াৰী ইয়াৰটোহে চিলেক্ট কৰিব। ইয়াৰ পিছত পিছফালে আপুনি তিনিটা CVV নাম্বাৰ দেখিবলৈ পাব, সেই তিনিটা নম্বৰ ইয়াতে দি দিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। আপুনি যেতিয়া কাৰ্ডখনৰ ডিটেইলছখিনি দিয়াৰ পিছত পে'মেণ্টত আহিব, তাৰপিছত আপোনাৰ মোবাইলত OTP আহিব, আৰু OTPটো আপোনালোকে ইয়াতে দি দিব। দিয়াৰ পিছত মেক পে'মেণ্টত ক্লিক কৰি দিব। এতিয়া চাওক, মই এইটো অপশ্যনে আহিবলৈ বিচাৰিছিলোঁ যাতে মোৰ পে'মেণ্টটো ছাকচেছফুলি ইয়াতে নেদেখায়। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে মোৰ পে'মেণ্ট কৰি দিছোঁ, কিন্তু ইয়াতে মোৰ পে'মেণ্টৰ ৰিচিপ্টখন আহি যোৱা নাই। তো ইয়াতে আপোনালোকে একদমেই ভয় নাখাব। মই কি কৰিব লাগে আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকৰ তাত যদি এনেকৈ আহিছে ছিজন হেজ বিন এক্সপায়াৰ্ড, তো আপোনাৰ যদি পে'মেণ্টটো ছাকচেছফুলি কৰা বুলি দেখুৱাই নাই, আপোনালোকে একদমেই ভয় নাখাব। তো এতিয়া আপোনালোকে কি কৰিব, আপুনি ইয়াতে কি কৰিব, ৱেবছাইটত আহিব পৰিবহন.gov। তাৰপিছত আপুনি অনলাইন ছাৰ্ভিচৰ ইয়াতে ভেহিকেল ৰিলেটেড ছাৰ্ভিচ, তাৰপিছত ষ্টেটত আহিব। মই ষ্টেট বেলেগ দি দিলোঁ, ষ্টেট আছাম দি দিব। ইয়াৰ পিছত আপুনি ইয়াতে ভেহিকেল ছাৰ্ভিচ নম্বৰ ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে দি দিব, আৰু আপুনি ইয়াতে গাড়ী নম্বৰটো, যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আমি বুলি কওঁ গাড়ী নম্বৰ, এইটো দি দিব। দিয়াৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। নেক্সট আকৌ প্ৰচিডত ক্লিক কৰি দিব। তো দিয়াৰ পিছত আপোনাৰ যিহেতু পে'মেণ্টটো ছাকচেছ দেখুৱাই নাই, তাৰপিছত আপুনি কি কৰিব, ইয়াতে ন' ইয়ৰ এপ্লিকেশ্যন ষ্টেটাছ, তো ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে এপ্লিকেশ্যন নম্বৰৰ এটা অপশ্যন আছে, আৰু ইয়াতে আছে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নম্বৰ। যিহেতু আমাৰ লগত এপ্লিকেশ্যন নম্বৰটো নাই, তেতিয়াহ'লে আমি কি কৰিম, ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে দি দিম। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়াৰ পিছত আমি ইয়াতে এই কেপচাৰটো ইয়াতে দি পেলাই ছাবমিট কৰি দিম। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়ৰ লাষ্ট ট্ৰানজেকশ্যন এপ্লিকেশ্যন নাম্বাৰ, এইটো ইয়াতে আমাৰ এটা এপ্লিকেশ্যন নাম্বাৰ আহিছে। এইটো আমি কপি কৰি ল'ম, Ctrl+C দবাই পেলাই এইটো কপি কৰি ল'লোঁ। তাৰপিছত ইয়াতে লিখিছে ইজ পেণ্ডিং ফৰ বেংক চাইট। তো এনেকৈ আহি আছে। তাৰপিছত কি কৰিব, আপুনি ইয়াতে এপ্লিকেশ্যন নম্বৰটো কপি কৰি লোৱাৰ পিছত ইয়াতে আপুনি এই যিটো আছে ক্লিক হেয়াৰ টু ক্লিয়াৰ ট্ৰানজেকশ্যন, তো ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি ইয়াতে এটা অপশ্যন পাব ৰিভেৰিফাই পে'মেণ্ট ষ্টেটাছ। যদি আপোনালোকে এই অপশ্যনটো আহিব পৰা নাই, ডাইৰেক্টলি আপোনালোকে মেনুৱেলিও ইয়াত ষ্টেটাছৰ ওপৰত মাউচটো আনি পেলাই ৰিভেৰিফাই পে'মেণ্ট ষ্টেটাছ ইয়াতে ক্লিক কৰি দিলেও এইটো পেজত আহি যাব। কিন্তু তাৰ আগতে আপুনি ন' ইয়ৰ এপ্লিকেশ্যন ষ্টেটাছত যাই পেলাই এপ্লিকেশ্যন নম্বৰটো কপি কৰি ল'ব লাগিব। তাৰপিছত ইয়াতে আপুনি এপ্লিকেশ্যন নম্বৰটো পেষ্ট কৰি দিব, Ctrl+V দবাই পেলাই। ইয়াৰ পিছত ইয়াতে আপুনি কেপচাৰটো দি দিব। কেপচাৰটো দিয়াৰ পিছত আপুনি শ্ব' ডিটেইলছত ক্লিক কৰি দিব। তো ইয়াতে কি হৈছে, ভেৰিফিকেশ্যন কোডটো মোৰ মিলা নাই। আকৌ এবাৰ মই ভেৰিফিকেশ্যন কোডটো ভালদৰে দি দিম। দিয়াৰ পিছত আমি ইয়াতে শ্ব' ডিটেইলছত ক্লিক কৰি দিম। তো ইয়াতে লিখিছে প্লিজ ট্ৰাই ৰিভেৰিফাই অফ পে'মেণ্ট আফটাৰ 15 মিনিটছ। তো ইয়াতে কৈছে যে 15 মিনিটৰ পিছত আমাক আকৌ পে'মেণ্টটোৰ ৰিভেৰিফিকেশ্যন কৰিব দিছে। তো আপোনালোকে ভয় খাব নালাগে, 15 মিনিট পিছত মই আপোনালোকক দেখুৱাই দিম যে কেনেকৈ ৰিভেৰিফিকেশ্যন কৰি পেলাই ইয়াৰে ৰিচিপ্টটো উলিওৱা হয়। তো আমি এতিয়া 15 মিনিট পিছত ইয়াতে আমি ট্ৰাই কৰিম। ইয়াতে এপ্লিকেশ্যন নম্বৰটো কপি কৰি লৈছিলোঁ, আৰু এই কেপচাৰটো আমি ইয়াতে দি দিম। দি দিয়াৰ পিছত শ্ব' ডিটেইলছত ক্লিক কৰি দিম। তো শ্ব' ডিটেইলছত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব আপোনালোকৰ তাত। তো ইয়াৰ পিছত আপোনালোকে ইয়াতে ৰিভেৰিফাই ইয়াতে ক্লিক কৰি দিব। তাৰপিছত তলত আপোনালোকে চেক টু বেংকত ক্লিক কৰি দিব। ইয়াৰ পিছত কনফাৰ্ম পে'মেণ্টত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ তাত ৰিচিপ্টখন আহি যাব, আৰু ওপৰত এটা ফিডবেক আহিব। এইটো আপোনালোকে দিব নালাগে, ক্ল'জ কৰি দিয়ক।
আৰু ইয়াতে চাই লওক আপুনি ইয়াতে ৰিচিপ্টখন পাই গৈছে। যদি আপোনাৰ পে'মেণ্টটো ফেইল হৈ যায়ও তথাপিও আপোনালোকে এনেকৈ ৰিচিপ্টখন ওলাব পাৰিব। চৰি, পে'মেণ্টটো ফেইল নহয়, পে'মেণ্টটো ছাকচেছ, কিন্তু আপোনাৰ ৰিচিপ্টখন পেণ্ডিং হৈ গৈছে, তেতিয়াহে আপুনি এনেকৈ ওলাব পাৰিব। তো ইয়াৰ পিছত আপোনালোকে ইয়াক ছেভ কৰি ল'ব পাৰিব PDF-ত আপুনি যেনেকৈ বিচাৰে। তো এনেকৈ ছেভ কৰি ল'ব পাৰে, আৰু বা আপোনালোকে যদি বিচাৰে ডাইৰেক্টলি প্ৰিণ্ট কৰিও ল'ব পাৰে। তো আপোনালোকক দেখুৱাই দিলোঁ যে কেনেকৈ আপোনালোকে এখন গাড়ীৰ টেক্সটো দিব পাৰিব আপোনালোকে। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোক লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো আজিৰ বাবে এইখিনি আছিল, ধন্যবাদ।